কুৱেশ্যন খেল-ধেমালি বুলিলে কি বুজা? শুদ্ধ উত্তৰটো হ'ব শাৰীৰিক আৰু মানসিক ব্যায়াম আৰু আনন্দ উপভোগৰ বাবে কিছুমান নীতি নিয়ম মানি চলি সাধাৰণ সঁজুলিৰ সহায়ত অংশ সঞ্চালন কৰা কাৰ্যক খেল-ধেমালি বোলে। নেক্সট কুৱেশ্যন অসম হকী এছ'চিয়েশ্যন কিমান চনত সংগঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1955 চনত। নেক্সট কুৱেশ্যন বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশগ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব 16টা। নেক্সট কুৱেশ্যন অসমৰ ক'ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয়? শুদ্ধ উত্তৰটো হ'ব জীয়াবৰলীত। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ফিমা ৰেফাৰী কোন? শুদ্ধ উত্তৰটো হ'ব বাবুল বামিৰ্চ। নেক্সট কুৱেশ্যন গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত। নেক্সট কুৱেশ্যন লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1952 চনত। নেক্সট কুৱেশ্যন কোন তাৰিখত অসমত ক্ৰীড়া দিৱস উদযাপন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব 17 অক্টোবৰ। নেক্সট কুৱেশ্যন দুগৰ হিল্ড ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1962 চনত। নেক্সট কুৱেশ্যন অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1947 চনত। নেক্সট কুৱেশ্যন বৰদলৈ ট্ৰফীয়ে প্ৰতিযোগিতাৰ প্ৰথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1993 চনত। নেক্সট কুৱেশ্যন কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1983 চনত। নেক্সট কুৱেশ্যন ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
শুদ্ধ উত্তৰটো হ'ব অনুপ ঘটক। নেক্সট কুৱেশ্যন, উজনি অসমৰ মেঘৰ ফুটবল একাডেমি কাৰ দ্বাৰা গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব উইলিয়াম মেঘৰ দ্বাৰা। নেক্সট কুৱেশ্যন, ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন? শুদ্ধ উত্তৰটো হ'ব নুৰুল আমিন। নেক্সট কুৱেশ্যন, অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন? শুদ্ধ উত্তৰটো হ'ব আৰ.জি. বৰুৱা। নেক্সট কুৱেশ্যন, এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন? শুদ্ধ উত্তৰটো হ'ব হৰেণৰাম ফুকন। নেক্সট কুৱেশ্যন, বৰদলৈ ট্ৰফী প্ৰতিযোগিতাত ক্ৰমে দুবাৰকৈ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ অৰ্জন কৰা খেলুৱৈ গৰাকী কোন? শুদ্ধ উত্তৰটো হ'ব তুকশ্বেৰ দত্ত। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন? শুদ্ধ উত্তৰটো হ'ব বক্সেৰ বৰালি আৰু মনালিছা। নেক্সট কুৱেশ্যন, ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈ গৰাকী কোন? শুদ্ধ উত্তৰটো হ'ব মাধুৰ্য প্ৰসাদ বৰুৱা। হেল্ল' বন্ধুসকল, এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। থেংক ইউ অল দ্য বেষ্ট ছ' মাছ। থেংকছ ফৰ ৱাচিং। ডু নট ফৰগেট টু ছাবস্ক্ৰাইব। বাই বাই।